Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আসাম কম্পিটিটিভ এক্সামৰ most important multiple choice questions. And আপুনি যদি যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলাই আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। And আজি হৈছে day 1. So to the first question you can see, where was India's first generation beta baby born? ভাৰতৰ প্ৰথম প্ৰজন্মৰ বিটা কেঁচুৱা ক'ত জন্ম হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব মিজোৰাম। ভাৰতৰ প্ৰথম প্ৰজন্মৰ বিটা কেঁচুৱা জন্ম হৈছিল মিজোৰামত। নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, হুইচ ষ্টেট অন দ্য সন্তোষ ট্ৰফি নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ টাইটেল ৰিচেণ্টলি? শেহতীয়াকৈ কোনখন ৰাজ্যই সন্তোষ ট্ৰফিৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৱেষ্ট বেংগল। শেহতীয়াকৈ পশ্চিমবংগই সন্তোষ ট্ৰফিৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, হুইচ অচিয়ান ইজ দ্য ডিপেষ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব পেচিফিক অচিয়ান। অৰ্থাৎ প্ৰশান্ত মহাসাগৰ হৈছে বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ। নেক্সট কুৱেশ্যন চাব পাৰিছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ আছে বীৰপাল, বি আছে নীতিপাল, চি আছে লক্ষ্মী সিং এণ্ড ডি আছে ধীৰ নাৰায়ণ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, ইন 2011 দ্য পপুলেশ্যন অফ আছাম ৱাজ? 2011 চনত অসমৰ জনসংখ্যা আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 3.12 crore। 2011 চনত অসমৰ জনসংখ্যা আছিল 3.12 কোটি। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হোৱাট পাৰ্চেণ্টেজ অফ আৰ্থছ টোটেল ৱাটাৰ ইজ ফাউণ্ড ইন দ্য অচিয়ানছ? পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ সাগৰত পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 97%। পৃথিৱীৰ মুঠ পানীৰ 97% সাগৰত পোৱা যায়। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, অৰ্গেনিক ফাৰ্মিং ডাজ নট ইনক্লুড দ্য ইউজ অফ হুইচ অফ দ্য ফলোয়িং? জৈৱিক কৃষি কাৰ্যত নিম্নলিখিতসমূহৰ কোনটো ব্যৱহৃত নহয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কেমিকেল পেষ্টিচাইড। অৰ্থাৎ ৰাসায়নিক কীটনাশক জৈৱিক কৃষি কাৰ্যত ব্যৱহৃত নহয়। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, ৱেন ৱাজ দ্য লাষ্ট চেঞ্চাছ অফ ইণ্ডিয়া কণ্ডাক্টেড? ভাৰতৰ শেহতীয়া লোকপিয়লটো কোন চনত সম্পন্ন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 2011। শেহতীয়াকৈ ভাৰতৰ লোকপিয়লটো সম্পন্ন কৰা হৈছিল 2011 চনত। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, আলি আই লিগাং ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ কমিউনিটি? আলি আই লিগাং কোন সম্প্ৰদায়ৰ এক পৰম্পৰাগত উৎসৱ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব মিচিং। আলি আই লিগাং হৈছে মিচিং সম্প্ৰদায়ৰ এক পৰম্পৰাগত উৎসৱ। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে, ককবৰক ইজ এ লেংগুৱেজ প্ৰিভিলেণ্ট ইন হুইচ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত ককবৰক নামৰ ভাষাটি প্ৰচলিত? অপশ্যন এ আছে অৰুণাচল প্ৰদেশ, বি আছে ত্ৰিপুৰা, চি আছে মেঘালয়া এণ্ড ডি আছে ছিকিম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ত্ৰিপুৰা। উত্তৰ পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত ককবৰক নামৰ ভাষাটি প্ৰচলিত। নেক্সট কুৱেশ্যন ইউ কেন চি, হুইচ অফ দ্য ফলোয়িং ডকুমেণ্টছ ইজ জেনেৰেলি ৰিকুৱাৰ্ড টু ট্ৰাভেল টু আদাৰ কাউণ্ট্ৰিজ? আন দেশসমূহলৈ ভ্ৰমণ কৰিবলৈ হ'লে নিম্নলিখিত কোনখন নথিৰ প্ৰয়োজন হয়? অপশ্যন এ আছে পান কাৰ্ড, বি আছে আধাৰ কাৰ্ড, চি আছে পাছপোৰ্ট এণ্ড ডি আছে বাৰ্থ চাৰ্টিফিকেট। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব পাছপোৰ্ট। অন্য দেশসমূহলৈ ভ্ৰমণ কৰিবলৈ নিম্নলিখিত নথি পত্ৰসমূহৰ পাছপোৰ্টটো দৰকাৰী হয়। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, হুইচ অফ দ্য ফলোয়িং ইণ্ডিকেটছ এ ছেফ এণ্ড ছিকিউৰ ৱেবছাইট অন দ্য ইণ্টাৰনেট? নিম্নলিখিত কোনবিধে ইণ্টাৰনেটত
নিরাপদ আৰু সুৰক্ষিত ৱেবছাইটক নিৰ্দেশিত কৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি হ'ব HTTPS তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে ইন ভলিবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কৰ্ট ভলিবল কৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি হ'ব 6 ভলিবল কৰ্টত প্ৰতিটো পক্ষত 6জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যন অন জানুৱাৰী 29 2025 who was appointed as the new Director General of Police of Assam 2025 চনৰ 29 জানুৱাৰীত অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কোনে নিযুক্তি লাভ কৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি হ'ব হৰমিত সিং 2025 চনৰ 29 জানুৱাৰীত অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰে হৰমিত সিঙে ইয়াৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে who has been recently appointed as the new Director General of the Central Reserve Police Force শেহতীয়াকৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি হ'ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক শেহতীয়াকৈ CRPFৰ DG হিচাপে নিযুক্তি দিয়া হৈছে ইম্পৰ্টেণ্ট পইণ্ট চাব পাৰিছে আপোনালোকে CRPFৰ গঠন হৈছিল 1939 চনৰ 27 জুলাই তাৰিখে আৰু ইয়াৰ মটো হৈছে সেৱা অৰ নিষ্ঠা ইন ইংলিছ সাৰ্ভিস এণ্ড লয়েলিটি CRPFৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীত অৱস্থিত এই পইণ্ট তিনিটা আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে who among the following publishes the economic survey of India নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন ডি হ'ব মিনিষ্ট্ৰি অফ ফাইনেন্স অৰ্থাৎ বিত্ত মন্ত্ৰণালয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিইন অফ দ্য কিং কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ হ'ব হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হুইচ কাউণ্ট্ৰি ৱাজ ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছিল অপশ্যন এ আছে জাৰ্মানী বি আছে ফ্ৰান্স চি আছে কানাডা এণ্ড ডি আছে USA অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি হ'ব ফ্ৰান্স সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ অৰ্থাৎ চমুকৈ GST ৰূপায়ণ কৰিছিল ফ্ৰান্সত তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে দ্য অনলি ৰামচাৰ চাইট ৱেটলেণ্ড ইন আছাম ইজ দ্য অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ হ'ব দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল লাষ্ট কুৱেশ্যন ইজ ইউ কেন সি হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো আৰ লোকেটেড এট ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ আছে লণ্ডন বি আছে ৱাশ্বিংটন চি আছে ৰোম এণ্ড ডি আছে পেৰিছ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্নিং